কবিতাৰ শিৰোনাম সংসাৰ। কবি কিশোৰ বেজবৰুৱা। পাঠ কংকনজ্যোতি বৈশ্য। কাকা আজি দেখছা এই ৰাইজৰ লীলা, কাৰ কিমান চাবি খেলা। মনত পৰে না কাকা, বৰ ভকত পন্তা আৰু ঠাণ্ডাত চিৰা কাঠা। আমি হৈছলো কাপোৰ নাপে লাংটা, এতিয়া চলি কাপোৰ পাই লাংটা। তোৰ মনত পৰে না কাকা, তেল নাপে ভোখৰা পৰা গাত, ছালত যি ছবি একপে পাৰি। এতিয়া সেই মিঠাতেল দিলি চলি কি ক'ব জানা, ইচ এগলা আৰু খুবিয়া পাৰি। আমাৰ নলবেৰ আবক দেখছিলি, বাপ্পা কপালত সূৰ্য তোৱান সেন্দুৰৰ ফটা। ইতিয়া বেটিহঁতৰ বিয়া হচিন আকৌ নাপা। ৰত্নে কাইকেৰাপিক দেখছা কি লীলা, এখানে হিয়া, তাতে যি শ্ৰীকৃষ্ণ আৰু ৰাধাল লীলা। এনা আনছি হিয়াখান ভাড়াত দিছি, কোম্বাই নি জেজেৰা কৰছি। হাত ভতাৰৰ সংসাৰ কি হ'ল আজি, তলে গেছি। কাকা এংকে বহুতৰ দুখৰ সংসাৰ চলছি।